দেখিছেনে গাইছ, এইজোপা এল'ভেৰা মই কেইদিনমান আগতে ৰুইছিলোঁ আৰু ধুনীয়াকৈ হৈছেও। আৰু ডাঙৰজোপা এল'ভেৰাৰ কাষতে চাওক, এইজোপা সৰু এল'ভেৰা আৰু ইমানেই শামুকৰ উৎপাত হৈছে, পাতবিলাক খাই খাই নোহোৱা কৰিছে। সেয়া মই ভাবিলোঁ এই সৰুজোপা এটা টাবত ৰুব লাগিছিলে, কিন্তু টাব নাই। তথাপিও মই এই মাটিৰ বাচনটো লৈছোঁ। মাটিৰ বাচনটো ঘৰত এনেই পৰি আছিলে, গতিকে ইয়াক মই কামত লগাওঁ। সেয়া মই এই কটাটো আনিছোঁ আৰু ইয়াতে মই ৰুম আৰু এল'ভেৰাজোপা। তাৰ বাবে মই ইয়াতে ফুটা কৰিব লাগিব। ফুটা কৰিবৰ কাৰণে মই এটা গজাল লৈছোঁ। গজালটো মই গেছত গৰম কৰি লৈছোঁ আৰু এটা হাতেৰে মই এতিয়া এনেদৰে ফুটা কৰিব লৈছোঁ। দেখিছেনে, মই ধুনীয়াকৈ অতি সাৱধানেৰে 5টা ফুটা কৰি ল'লোঁ। আৰু এতিয়া মোক লাগিব ইয়াতে মাটিখিনি মই ধুনীয়াকৈ মিহি মিহি কৰি খন্তিখনিৰে আনিছোঁ আৰু এতিয়া মই ইয়াতে ভৰাম। আৰু এনেদৰে মই মাটিখিনি কটাটোত দি লৈ এতিয়া পানী দিছোঁ ইয়াতে, কাৰণ পানী দিলে মাটিখিনিয়ে পানীখিনি শুহি ল'ব, মাটিখিনি কটাটোত ধুনীয়াকৈ বহি যাব। দেখিছেনে, পানী একদম শুহি গৈছে। আৰু ইয়াতে মই আৰু অকণমান পানী দি এতিয়া এনেদৰে আধা ঘণ্টামান থৈ দিম। আৰু দেখিছেনে, এতিয়া ধুনীয়াকৈ মাটিখিনি বহি গৈছে, পানীখিনিও শুহি গৈছে। আৰু এতিয়া মই বাকী থকা মাটিখিনি ইয়াতে দি ল'লোঁ। আৰু ফাইনেলি এতিয়া এল'ভেৰাজোপা ৰুব পৰা হৈ গ'ল। এতিয়া মই এল'ভেৰাজোপা উঠাই লওঁ। আৰু এনেদৰে মই সৰু এল'ভেৰাজোপা খন্তিখনেৰে উঠাই আনিলোঁ। আৰু দেখিছেনে, ইয়াৰ মাটিও আছে, অকণ অকণ শিপাও আছে। কিন্তু ডাঙৰ টাব লাগিছিলে, ডাঙৰ টাব নাই। কিন্তু মই শামুকৰ ভয়তে এনেদৰে ৰুইছোঁ আৰু নাজানো কেনেকুৱা হয়। গতিকে আজি প্ৰথম মই এনেকৈ ৰুই চাইছোঁ আৰু জানো পিছলৈ কেনেকুৱা হয় নাজানো, আপোনালোকক দেখাম আৰু এই এল'ভেৰাজোপা কেনেকুৱা হয় পিছত, ভাল হয় নে কি হয়। গতিকে আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পিছত ভিডিঅ'ত দেখাম বাৰু কেনেকুৱা হ'ল, এই এল'ভেৰাজোপা কিমান উন্নতি হয়, ভাল হয়নে বেয়া হয়, মই আপোনালোকক দেখাম। আৰু যে সেই দেখিছে এয়া ডাঙৰজোপা মই এটা ডাঙৰ টাব কিনি আনি ৰুম আৰু এইজোপা বাৰু এইবাৰৰ কাৰণে ইয়াতে ৰুলোঁ আৰু